खुलुमबाय स्टुडियो आंकिलिकां ब्रह्म सरहद टु जे प्रणाम डांस कम्पिटिशन खुंफुंनाया थुंगेबाय क'क्राझार नगर कमिटि सीमन्त सेटना मन्सपुर बोथोरनि बानजायनायाव दिनै 8 जुलाइयाव सानसेनि हाबाफारिजों सरहद टु जे प्रणाम डांस कम्पिटिशन खुंफुंनाय जायो। सानसेनि हाबाफारिजों क'क्राझार सहरनि क'क्राझार बिगियान फरायसालिमानि नीलकमल ब्रह्मनि नब्लाङाव जानाय बे मोसानाय बादायलायनाया ए आरो बी मोननै ग्रुपआव जानानै थाङो। बे ग्रुप ए आव 8 बोसोरनिफ्राय 14 बोसोर बैसोनि गेजेराव आरो ग्रुप बी आव 14 बोसोरनिफ्राय 20 बोसोर बैसोनि गेजेराव जादोंमोन। बे मोसानाय बादायलायनायाव ग्रुप ए निफ्राय देरहासार जानो हादों जेरै सेथि बान्था मोनगिरि नटाब्रि डान्स एकाडेमि, नैथि बान्था मोनगिरि नित्रकला डांस एकाडेमी, थामथि बान्था मोनगिरि जुम्बा डांस एकाडेमी आरो ग्रुप बी निफ्राय जेरै सेथि बान्था मोनगिरि बिरसाद ब्रह्म ग्रुप, नैथि बान्था मोनगिरि नित्रकला डांस एकाडेमी, थामथि बान्था मोनगिरि ब्रिटिकास कलागुनफोरा मोननो हादों। लोगोसे बे हाबाफारियाव बीटीआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो बीटीआरनि मावफुं सोद्रोमा विल्सन हास्ता, क'क्राझार सहरनि मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्म आरो सीमन्त सेटना मन्सपुर बोथोरनि स्टेटनि आफादगिरि बिनिता भगवती बिथांमोना बाहागो लादों। চেতনা মঞ্চে আমাৰ কেইবছৰ মানৰ পৰা আমাৰ এই বৰ্ডাৰ এলেকাত সীমান্ত এৰিয়াত বহুতখিনি প্ৰগ্ৰাম কৰি আছে সমগ্ৰ ভাৰতত আৰু আমাৰ এইফালে পশ্চিম অসমত আমাৰ এই পাৰ্টিকুলাৰ অঞ্চলত বাংলাদেশৰ এইফালে বৰ্ডাৰ হয় আৰু পূবৰ ফালে ভূটানৰ বৰ্ডাৰ হয়। এই অঞ্চলতো কিছুমান কালচাৰেল এক্টিভিটি আৰম্ভ কৰিছে। ইয়াৰ আগত চৰাইবিলত কৰিছিলে আৰু এতিয়া কোকৰাঝাৰত सरहद टु जे प्रणाम এটা থিম লৈ পেলাই ইয়াত কালচাৰেল প্ৰগ্ৰাম লৈছে আৰু সুন্দৰ হৈছে। আৰু যেটো সীমান্ত চেতনা মঞ্চৰ এটা মহৎ উদ্দেশ্য সীমা এৰিয়াবিলাকত বহুত সময়ত অলপ নেগলেক্ট কৰা হয়। এইবিলাকত যিখিনি সমাজ থাকে সেই সকলে বিভিন্ন সমস্যাত ভুগিব লগা হয়। এটা সাইডত ডেভেলপমেন্ট পইণ্ট অফ ভিউ সীমান্ত অঞ্চলবিলাকত বহুত সময়ত এৰাই চলা হয় আৰু বেলেগ বেলেগ যিবিলাক সমস্যা আছে বা বেলেগ বেলেগ দিক আছে সেইবিলাকতো বহুতখিনি সুযোগ নাপায়। গতিকে এই প্লেটফৰ্মটো দি পেলাই আমাৰ মাজত ঐক্য সংগতি আমাৰ মাজত একতা এইটো বজাই ৰখাৰ কাৰণে আৰু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত কেনেকৈ শক্তিশালীভাৱে আমাৰ সম্বন্ধটো শক্তিশালী ৰাখিব পাৰে এনেকা উদ্দেশ্য লৈ এই প্ৰগ্ৰামবিলাক কৰি আছে। আৰু আজি কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে এই প্ৰগ্ৰাম ৰাখিছে। ইয়াত আমাৰ ষ্টেট সভানেত্ৰী বাইদেউ আহিছে আৰু বহুত নেতাসকল সীমান্ত চেতনা মঞ্চৰ উপস্থিত আছে। খাস करके प्रतिपंजी डांगरिया আছে বহুত বছৰৰ পৰাই ইয়াত সংঘৰ কাম কৰি আছিলে। এতিয়া সীমান্ত চেতনা মঞ্চৰ কোঅৰ্ডিনেটৰ নেশ্যনেল দায়িত্ব পাইছে। গতিকে এই প্ৰগ্ৰামত আহিবলৈ পাই আনন্দিত হৈছো আৰু অনাগত দিনতো এই সৰহদ অঞ্চলত বা এই বৰ্ডাৰ এৰিয়াত বিভিন্ন কাৰ্যসূচী তেখেতসকলে ল'ব। এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ সমন্বয় আমাৰ ঐক্যতা এই অঞ্চলত যাতে ভাল পৰিৱেশ থাকে সেইটোৱে মই কামনা কৰোঁ। আজিৰ এই যেটো অনুষ্ঠান হ'ল সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ উদ্যোগত কোকৰাঝাৰ নগৰ সমিতিয়ে এইটো অনুষ্ঠিত কৰিলে। ইয়াৰ আগতে ধুবুৰী নগৰ সমিতিয়ে কৰিছে আৰু ইয়াৰ এইটো সেকেণ্ড পদক্ষেপ আমাৰ। আৰু এতিয়া এই যিটো ভাৱনাৰে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে ইয়াত মুঠ 22টা দলে অংশগ্ৰহণ কৰিছে। জুনিয়ৰ শাখাত 14টা দল আৰু সিনিয়ৰ শাখাত 8টা দলে অংশগ্ৰহণ কৰিছে আৰু মুঠ 144 গৰাকী পাৰ্টিচিপেণ্ট ইয়াত আছিলে। আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ যি আদৰ্শ আৰু লক্ষ্য সেই লক্ষ্যত উপনীত হ'বলৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ মহৎ লক্ষ্য লৈ জন্ম হোৱা 1985 চনৰ যি আমাৰ সীমা জাগৰণ মঞ্চ যোধপুৰত জন্ম হৈছিল
এই সীমা জাগৰণ মঞ্চৰ ছত্ৰছায়াত সীমান্ত চেতনা মঞ্চ পৰিৱৰ্তৰে বিভিন্ন কামত অগ্ৰসৰ হৈ আহিছে আৰু তেওঁলোকৰ এটা প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয়তাবোধ আৰু দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত কৰা আৰু সেইকাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাকৰ লগতে শৈক্ষিক সাংস্কৃতিক আৰু শাৰীৰিক কাৰ্যসূচীবিলাকো তেওঁলোকে চলাই আহিছে। আজি কিছুদিন আগতে আমাৰ বৰ্ডাৰ অঞ্চলৰ 0ৰ পৰা 20 কিলোমিটাৰ ভিতৰত খেলুৱৈসকলক নি ৰাজ্যিক ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰা হৈ গৈছে আৰু তাতো যথেষ্ট সংখ্যক পাৰ্টিচিপেণ্টে অংশগ্ৰহণ কৰি এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল আৰু ইয়াৰো মহৎ উদ্দেশ্য আছিল যে বৰ্ডাৰ অঞ্চলত যাতে কোনো ধৰণৰ অসূয়া বা তেনেকুৱা ধৰণৰ কাজিয়া পেচাল যাতে নহয়, কাৰণ বৰ্ডাৰ অঞ্চলত বিভিন্ন ধৰণৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰে, বিভিন্ন জাতিৰ লোকে বাস কৰে। গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে, সেইটো হৈছে সীমান্ত চেতনা মঞ্চ পৰিৱৰ্তনৰ এটা লক্ষ্য। আৰু যি সাংস্কৃতিক কাৰ্যসূচী লৈ অহা হৈছে, ইয়াৰ আগতে চৰহদ কো চৰাঞ্জলি বুলি বৰ্ডাৰ একেবাৰে সীমামূৰীয়া অঞ্চলত সীমামূৰীয়া গাঁৱত আমাৰ যিসকল শিল্পী গুৱাহাটীৰ পৰা বাচক বনীয়া শিল্পীসকলে গৈ তাত চৰহদ কো চৰাঞ্জলি এই ধৰণৰ এটা অনুষ্ঠানেৰে দেশপ্ৰেমমূলক গীতেৰে এটা দেশপ্ৰেমৰ ভাৱনা সৃষ্টি কৰি আহিছে আৰু আজিও যিটো অনুষ্ঠান ইয়াত কৰা হৈছে তাৰ মূল লক্ষ্য হৈছে যাতে উঠি অহা নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত হয়। গতিকে আজিৰ এইটো আচলতে এটা নৃত্য প্ৰতিযোগিতাই নহয়, দেশপ্ৰেম যিটো আমাৰ ভাৱনা, দেশপ্ৰেমৰ ভাৱনা, চৰহদ তুজে প্ৰণাম এইটো হৈছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ থিম চং। ৰাজস্থানৰ এজন ছিনিয়ৰ প্ৰচাৰক নন্দুজী, তেখেতে এই গীতটো এসময়ত লিখিছিল। আজিৰ পৰা প্ৰায় 14 বছৰ আগত তেখেতে এই গীতটো সীমান্ত চেতনা মঞ্চৰ কাৰণেই লিখিছিল বুলি ক'ব লাগিব, কাৰণ এইটো গীতে আমি থিম চং কৰি ল'লোঁ। গতিকে এই থিম চঙৰ আধাৰত যি নৃত্য প্ৰতিযোগিতা হৈছে, সেই নৃত্যৰ দ্বাৰা এই যি 144গৰাকী পাৰ্টিচিপেণ্ট আমাৰ মাজলৈ আহিছে, তেওঁলোকে যাতে সমাজলৈ এটা বাৰ্তা লৈ যায়, তেওঁলোকৰ মাজত যাতে জাতীয়তাবোধৰ ভাৱ অংকুৰণ হয়, তাৰ কাৰণে এটা প্ৰচেষ্টা, ক্ষুদ্ৰ প্ৰচেষ্টা বুলি ক'ব লাগিব, আমি আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। আৰু আমি আৰু বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ অনুষ্ঠান স্থাপন কৰিম যাতে নতুন প্ৰজন্মই দেশপ্ৰেমৰ ভাৱনা শিকে। আৰু আজি কোকৰাঝাৰ নগৰ সমিতিয়ে যি ব্যৱস্থাপনাৰে এইটো আয়োজন কৰিছে, সঁচাকৈ অতি সুন্দৰ এটা ব্যৱস্থাপনা হৈছে আৰু আমি সকলোৱে সুখী। আৰু এই চেগতে মই আমাৰ কোকৰাঝাৰ নগৰ সমিতিক ধন্যবাদ জনাইছোঁ। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।